সাধু 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 খাই কঁঠালৰ বাধু। মৰমৰ মইনাহঁত, দেওবৰীয়া সাধুৰ অনুষ্ঠানলৈ আমি সেউজ অনুভূতিয়ে তোমালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক ভালে কুশলে আছা। ইতিমধ্যে আমাৰ 12 নম্বৰ এপিছ'ডলৈকে তোমালোকে গম পাইছা যে অসমীয়া সাধুৰ এই পৃথিৱীখন কিমান মনোৰম। শোৱাৰ সময়ত এটা সাধু শুনি শুবলৈ পালে কিমান মজা লাগে, আৰু টোপনিটোও দেখোন সোনকালে গুচি আহে, নহয় জানো? আচ্ছা, এই সাধুবিলাকক লৈ আমি যদি এটি গীত তোমালোকলৈ আগবঢ়াওঁ কেনেকুৱা লাগিব বাৰু? তোমালোকৰ মতামতবিলাক আমাক জনাবাচোন। আৰু যদি তোমালোকৰ মতামতত হয় ভৰ থাকে, তেন্তে অতি শীঘ্ৰেই এই সাধুলৈ এটি গীত তোমালোকলৈ আমি আগবঢ়াই দিম। বাৰু, আজি আমি কি সাধু শুনিবলৈ লৈছোঁ? আজিৰ সাধুটোৰ নাম হ'ল ঢোঁৰা কাউৰী আৰু টিপচী চৰাই। এই চৰাই দুটাক লৈনো কি সাধু আছে, আহাচোন শুনো। এক বোলে ঢোঁৰা কাউৰী আৰু এটা টিপচী চৰাই আছিল। সিহঁত দুয়ো সখী বন্ধালে। এদিন দুয়ো একেলগে এজোপা গছৰ ডালত বহি আছিল। এনেতে দেখিলে যে এজনী বুঢ়ীয়ে ধান সিজাই চোতালত মেলি দিছে। ঢোঁৰা কাউৰীয়ে টিপচীক ক'লে, সখী সখী চোৱাচোন, সেই বুঢ়ীজনীয়ে সিজোৱা ধান ৰ'দত মেলি দিছে, এঠাপ মাৰিয়ে আমি আনো হওক আহা। টিপচীয়েও বুলি মাত দিলত ঢোঁৰা কাউৰীয়ে ক'লে, কিন্তু সখী এটা কথা, মই ঠোঁটত যিমান ধান আনিম তুমিও যদি সিমান আনিব নোৱাৰা, তেনেহ'লে মই তোমাক খাম, আৰু তুমি যিমান আনিবা যদি সিমান মই আনিব নোৱাৰোঁ, তেনেহ'লে তুমি মোক খাবা। ঢোঁৰা কাউৰীৰ কথা শুনি টিপচীয়ে ভাবিলে, মইতো তাতকৈ বেছি ধান আনিব নোৱাৰিমেই। এই দেখি বুজিছোঁ সি মোক খাবলৈহে বুদ্ধি পাতিছে। আৰু দেখাই যাওকচোন সি মোক কেনেকৈ খায়। ইয়াকে ভাবি টিপচীয়ে উত্তৰ দিলে, বাৰু সখী, সেয়ে হওক। ঢোঁৰা কাউৰীয়ে ক'লে, তেন্তে তুমি আগে থাপ মাৰি আনা। টিপচীয়ে উত্তৰ দিয়ে, নহয় সখী, তুমি আগে আনা। কাউৰীয়ে ক'লে, তুমিহে আগে যাব লাগে। এই কথা শুনি টিপচীয়ে তাৰ এখুদমান ঠোঁটেৰে থাপ মাৰি এঠুট ধান আনিলে। কিন্তু সি নিচেই তাকৰ। তাৰপিছত ঢোঁৰা কাউৰীয়ে থাপ মাৰি ইমান ধান আনিলে যে টিপচীয়ে অনা ধানতকৈ সি অনেক গুণে সৰহ। ঢোঁৰা কাউৰীয়ে ধান আনিয়েই মাত লগালে, সখী, মই এতিয়া তোমাক খাবলৈ পাওঁ। টিপচীয়ে উত্তৰ দিলে, নিশ্চয় পোৱা, সেই দেখি তুমি মোক খাবা। কিন্তু তাৰ আগে তুমি মোৰ এটা কথা ৰাখিব লাগিব। তুমি দেখোন সদায় মৰা শবিলাক খাই ফুৰা, সেইকাৰণে তোমাৰ ঠোঁটটো বৰ বেয়া গোন্ধাই থাকে। তুমি এটা কাম কৰা, ঠোঁটটো সাগৰৰ পানীত ধুই আহাগৈ। ঢোঁৰা কাউৰীয়ে বাৰু সখী, তোমাৰ কথা মই ৰাখিম। মই এতিয়াই মোৰ ঠোঁটটো সাগৰৰ পানীত ধুই আহোঁগৈ বুলি কৈ উৰি গৈ সাগৰৰ কাষ পাই সাগৰক মাতিলে, সাগৰ ককাই, অ' সাগৰ ককাই। সাগৰে উত্তৰ দিলে, কি হৈছে? ঢোঁৰা কাউৰীয়ে ক'লে, দে পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। সাগৰে উত্তৰ দিলে, কিহত কৈ দিম, যদি কিবা এটা পাত্ৰ দিব পাৰা তেন্তে দিব পাৰোঁ। সাগৰৰ কথা শুনি কাউৰীয়ে টেকেলি এটা বিচাৰি কুমাৰৰ ওচৰলৈ গ'ল। কুমাৰক কাউৰীয়ে মাত লগালে, কুমাৰ ককাই ঘৰত আছেনে? কুমাৰে উত্তৰ দিলে, আছো, কিবা হৈছে? কাউৰীয়ে ক'লে, দে টেকেলি তোলো পানী পখালো ঠোঁট, ভোজন কৰোঁ টিপচী গোট। কুমাৰে ক'লে, মোৰ হাতততো এতিয়া গঢ়া টেকেলি নাই,
মোক যদি অলপ মাটি আনি দিব পাৰা তেন্তে মই তোমাক এটা টেকেলি গঢ়ি দিব পাৰোঁ। কুমাৰৰ কথা শুনি কাউৰীয়ে মাটিৰ ওচৰলৈ গৈ মাটিক ক'লে, দে মাটি দিওঁ কুমাৰক গঢ়ক টেকেলি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। মাটিয়ে উত্তৰ দিলে, মই নিজে কেনেকৈ দিম? যদি কিবা উপায়েৰে খান্দি নিব পাৰা নিয়া। মাটিৰ সমিধান পাই কাউৰীয়ে মহৰ ওচৰলৈ গ'ল। সি মহক মাত লগালে, দে শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। মহে উত্তৰ দিলে, মোৰ নিজৰ শিং মই কেনেকৈ দিব পাৰোঁ? যদি কিবা উপায়েৰে নিব পাৰা তেতিয়াহ'লে নিয়া। মহৰ কথা শুনি কাউৰীয়ে গৈ কুকুৰৰ ওচৰ পাই কুকুৰক ক'লে, মাৰ মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। কুকুৰে উত্তৰ দিলে, আজি ভালেমান দিন মই গাখীৰ খাবলৈ পোৱাই নাই, সেই দেখি মোৰ গাৰ বল কমি গৈছে। তুমি যদি মোক অলপ গাখীৰ খুৱাব পাৰা তেন্তে মই তোমাক মুহ মাৰি দিব পাৰোঁ। এই কথা শুনি কাউৰীয়ে গাইৰ ওচৰলৈ গৈ গাইক ক'লে, দে গাখীৰ খুৱাওঁ কুকুৰক বান্ধৱ বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। গায়ে উত্তৰ দিলে, মই বুঢ়ী হৈছোঁ, ভালেমান দিন ঘাঁহ খাবলৈকে পোৱা নাই। তুমি যদি মোক ভালকৈ এসোপা ঘাঁহ আনি খাবলৈ দিব পাৰা তেন্তে মই তোমাক যিমান গাখীৰ লাগে সিমান দিম। গাইৰ উত্তৰ শুনি কাউৰীয়ে ঘাঁহৰ ওচৰলৈ গৈ ঘাঁহক ক'লে, দে ঘাঁহ খুৱাওঁ গাইক ওলাও গাখীৰ খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। ঘাঁহে উত্তৰ দিলে, মই কেনেকৈ ঘাঁহ দিম? যদি কাটি নিব পাৰা নিয়া। ঘাঁহৰ কথা শুনি কাউৰীয়ে কমাৰৰ ঘৰ পালেগৈ। বাহিৰৰ পৰা কাউৰীয়ে কমাৰক মাত লগালে, কমাৰ কাই ঘৰত আছেনে? কমাৰে উত্তৰ দিলে, আছো কাউৰী ভাই, বোলো কি সকামত আহিলে পাই? কাউৰীয়ে উত্তৰ দিলে, দে খন্তি কাটো ঘাঁহ খুৱাওঁ গৰুক ওলাও গাখীৰ খুৱাওঁ কুকুৰক বান্ধক বল মাৰক মহ নিওঁ শিং খান্দো মাটি দিওঁ কুমাৰক গঢ়ক ঘটি তোলো পানী পখালো ঠোঁট ভোজন কৰোঁ টিপচি গোট। কুমাৰে ক'লে, চোৱা ভাই, মোৰ জুই কৰা নমাই গ'ল। মোক যদি জুই অকণমান আনি দিব পাৰা তেন্তে মই তোমাক এতিয়াই খন্তি এখন গঢ়ি দিব পাৰিম। কাউৰীয়ে কমাৰৰ কথা শুনি চাৰিওফালে চাই দেখিলে সাগৰৰ সিপাৰে এঠাইত জুইৰ ধোঁৱা ওলাইছে। দেখিয়েই সি উৰি গৈ সিপাৰ পাই এজনী বুঢ়ীয়ে ধান সিজাই থকা দেখিলে। বুঢ়ীৰ ওচৰ চাপি কাউৰীয়ে ক'লে, আই মোক অলপ জুই দিব পাৰানে? বুঢ়ীয়ে উত্তৰ দিলে, কিহত কৈ দিম? কাউৰীয়ে ক'লে, মোৰ ডেউকাৰ ভিতৰতে বান্ধি দিয়া। বুঢ়ীয়ে তাকে কৰিলে। কাউৰীয়ে জুইৰ আঙঠাৰ টোপোলাটো ডেউকাত বান্ধি লৈ সাগৰৰ ওপৰেদি উৰি আহি থাকোঁতে তাত বতাহ লাগি জুই জ্বলি ডেউকা পুৰি গ'লত সি মাজ সাগৰতে পুৰি বুৰি মৰিল। ইফালে টিপচীয়ে মনে মনে কাউৰীৰ পিছে পিছে আহি আগৰে পৰা গুৰিলৈকে এটাইবোৰ কথা লক্ষ্য কৰি আছিল। শেষত কাউৰীৰ এনে মৃত্যু দেখি সি সন্তোষ পাই এজোপা গছৰ ডালৰ পৰা উৰি আনজোপা গছৰ ডালত পৰিলগৈ। আৰু আমাৰো কাপোৰ কানি কোলাহলত আমিও গুচি আহিলোঁ। ঢেকীয়াই মেলিলে থোৰ
শুভৰাত্ৰি মইনাহঁত।